खुलुमबाय नमस्कार घरे आছেনে বহুত গরম কোকরাঝাৰৰ পৰা আহা খবৰ ইয়াত বহিছে না কোকৰাঝাৰৰ প্ৰেসিডেন্ট বহিছে বহিছে কিমান বহিছে সব কোকৰাঝাৰ মানে বহুতে আহিব পৰা নাই চিৰাঙৰ পৰা চিৰাং জিলা বাক্সা আগতে সাধারণ বলেছিল বাক্সা উদালগুড়ি আচ্ছা থ্যাংক ইউ মানে আলহী বিলাকক বহি বহিব লাগে ঘৰৰ মানুহবিলাক আগতে বহি আছে আজি আমাৰ মাইনৰ চলাম বিকাশী দিনে জন্মি মাইনৰ চলাম বিকাশী जोंनि आइजोफोरनि थाखाय आबाद महिलाসকলৰ কাৰণে যোৱা বছৰ আমি প্লেনিং কৰিছিলোঁ আৰু এই বছৰ আমি ৰূপায়ণ কৰিছোঁ আৰু এই বিশেষ কাৰ্যসূচীত আজি আমাৰ মাজত উপস্থিত আছে অসমৰ কেবিনেট মন্ত্ৰী কৃষি ব্ৰহ্ম ডাঙৰীয়া ইয়াত আছে আমাৰ ইএমসকল এমচিএসকল এমএলএসকল আমার পিএনআর ডিপার্টমেন্টের সচিব ধীরাজ কাউর ডাঙৰীয়া সিএসডি আমার ভাস্কৰ ৰাজবংশী ডাঙৰীয়া আৰু ইয়াত উপস্থিত আমাৰ বিডিঅসকল ডিপিএমসকল ডিপিএমসকল আৰু বিভিন্ন বিষয়াসকলৰ লগতে আমাৰ বড়োলেণ্ড অঞ্চলৰ বিভিন্ন সেল্ফ হেল্প গ্ৰুপৰ পৰা উপস্থিত হোৱা সেল্ফ হেল্প গ্ৰুপৰ আমাৰ নেতৃসকল আৰু মেম্বাৰসকল মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকে অশেষ গৰমতো আহি উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ মই মোৰ তৰফৰ পৰা যাচিছোঁ দিনাই जोंनि बे हाबाफारियाव बिटिआर ओनसोलनि मोनफ्रोमबो साब डिभिजननि ब्लकनिफ्राय फैनाय गासैबो सेल्फ हेल्प ग्रुपनि मानगोनां दैदेनगिरि आरो सोद्रोमा जोंनि गासैबो आफामोन जोंनि बिनानावमोन गासैनोबो आं गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरनाय जाबाय सरासनस्रायै 2020 सনত ইউপিপিএল বিজেপি আৰু জিএসপিৰ চৰকাৰ যেতিয়া আহিল সেই সময়ত নতুন নতুন চৰকাৰ আহি আমি চিন্তা কৰিছিলোঁ যে আমি বিটিআৰ অঞ্চলৰ ৰাইজক কেনেকৈ সেৱা কৰিম 2020 মাহত जोंनि सरकार फैनायनि उनाव इउपिपिएल बिजेपि आरो जिएसपि सरकार फैनायनि उनाव जों सानदोंमोन जे बिटिआर ओनसोलनि रायजोखौ जों बोरै सिबिगोन बबे पइन्टनिफ्राय बबे जायगानिफ्राय बबे बिन्दोनिफ्राय जोंनि खामानिखौ जोङो जागायगोन कुनटु पइन्टफ्रा कुनटु স্থানৰপৰা कुनटु बिन्दुৰপৰা আমাৰ কামটো আমি আৰম্ভ কৰিম এতিয়া আমি ঠিক কৰিছিলোঁ আমাৰ সবচে প্ৰথম কামটো হ'ল বড়োলেণ্ডৰ বিটিআৰৰ শান্তি স্থাপন কৰা এইটো সবচে ডাঙৰ কাম আছিলে আৰু সেইটোৰ কাৰণে 2020 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই সময়ত মানে আমাৰ যিটো পৰিস্থিতি পৰিৱেশটো চাই পাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তত্ত্বাৱধানত আৰু অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সকলো ইনিচিয়েটিভত আমাৰ শান্তি চুক্তি হৈছিলে আৰু এই শান্তি চুক্তিত আমাৰ এনডিপিয়ে যিসকল নেতা সেইসকলে সকলো পক্ষৰ হৈ অংশগ্ৰহণ কৰিছিল নিখিল বড়ো ছাত্ৰ সন্থা আছিল ইউপিপিও আছিল আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ সমগ্ৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন আমাৰ লগত আছিল সেইকাৰণে 2020 চনত শান্তি চুক্তি কৰাৰ পিছত বড়োলেণ্ডত এতিয়া স্থায়ী শান্তি আহিব এইটো আমাৰ প্ৰথম লক্ষ্য আছিল আজিও মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ অহা সময়বিলাকত আমাৰ চৰকাৰে কোনোদিন বড়োলেণ্ডত যাতে অশান্তি হ'ব নোৱাৰে আৰু কোনোদিন যাতে অশান্তি নহয় ইয়াৰ কাৰণে আমি কাম কৰি যাম বিটিআৰ এজন কামানি নলগাবে আমি বিচাৰোঁ যি অঞ্চলত আমাৰ মা বা বাইদেউসকল আমাৰ ভাই ভনীসকল থাকে আমাৰ দেউতাসকল থাকে আমাৰ শিশুসকল থাকে এই অঞ্চলটো নিৰাপদে থাকিব লাগিব শান্তিৰে থাকিব লাগিব আৰু
আমাৰ উন্নয়নৰ কাৰণে তেখেতে আমাক সদায় সহায় কৰি আছে আৰু সেইকাৰণে আজি আমি এটা এটাকৈ নতুন আঁচনি ঘোষণা কৰিছোঁ আৰু এই আঁচনিবিলাক ৰূপায়ণ কৰিছোঁ। নিৰ্বাচনৰ সময়ত আমি আপোনালোকক কৈছিলোঁ যে চেল্ফ হেল্প গ্ৰুপসকলক আমি আৰ্থিক সাহায্য দিম, কিন্তু চৰকাৰৰ অহাৰ লগে লগে এক বছৰ আমি কাম কৰিব পৰা নাই। চৰকাৰ অফিসে বস্তু সে কামনি মন হানি ভাষা দিয়ে আমার মাননা পেশমা অসুবিধা করোনা হয়ে আছে। আমি যোৱা 1.5 বছৰত পুৰা মনোযোগ দি কাম কৰিছোঁ, কিন্তু অৱস্থাটো আমাৰ বেয়া আছিল। আগৰ চৰকাৰৰ দিনত বৰ্তমানৰ যিমান টকা পইচা যিমান পুঁজি আছিলে চব লুটি পুটি খাই শেষ কৰি হৈ গৈছিলে। সামাজিক অৱস্থাটো নষ্ট কৰি দিছিলে। সকলো দিশৰ পৰা বৰ্তমানৰ চৰকাৰ বুলি যিটো আছিলে এই চৰকাৰটোত কোনো মানে কাম কৰিব পৰা পৰিৱেশ নাছিলে। মোজান ভাষাই দিয়া আমাৰ হামাই চৰকাৰা দৃষ্টি বছৰ চৰকাৰ চালাই নাই সামাজিক ভাষাই রাজনৈতিক ভাষাই সুরবাহী ভাষাই মূলপ্রব ভাষাই বিদ্যা আমরা ধ্বংস করার জন্য কাজ আর বিগত আছে ভাব দিবাই আর এই কারণে আজি প্রলম হয়েছে। আজি আমি আপনাদের এই শুভ কাজ আরম্ভ করেছি। আমি জানো সমাজ এখন আগুৱাই যাব লাগিলে আমাৰ মাতৃসকল আমাৰ ভাই ভনীসকল মহিলাসকল আগুৱাই যাব লাগিব। এখন সুস্থ পৰিয়াল হলে সেই পৰিয়ালৰ মহিলাসকলক সুস্থ হ'ব লাগিব, স্বাৱলম্বী হ'ব লাগিব। এটা সুস্থ সমাজ লাগে যদি এই সমাজৰ মহিলাসকলে সুস্থ হ'ব লাগিব, স্বাৱলম্বী হ'ব লাগিব। এখন দেশ ৰাষ্ট্ৰ আগুৱাই যাব লাগিলে এই দেশৰ আই মাতৃসকল মহিলাসকল আগুৱাই যাব লাগিব। আৰু এই আগুৱাই যোৱাৰ কাৰণে আমি কেনেকৈ সহায় কৰিম? আমাৰ দৰিদ্ৰ পৰিয়ালবিলাকক চাই পেলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে অৰুণোদয় দিছে। এই অৰুণোদয় আমাৰ বিদ্যা অঞ্চলত পাইছে, বহুতে পাইছে, কিছুমান ৰৈ গৈছে। যিসকল ৰৈ গৈছে অহা সময়ত সেইসকলক পাব। যিখিনি মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে এই মাইক্ৰ' ফাইনেন্সৰ লোনটো চৰকাৰে পৰিশোধ কৰি দিলে। আমাৰ দুখীয়া পৰিয়ালবিলাকৰ অৱস্থাটো চাই পেলাই এই মহান কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অসমৰ ৰাইজৰ কাৰণে কৰি দিলে। ইয়াৰ লাভটো আমি বিদ্যা অঞ্চলত পাইছোঁ। তেখেতে অসমখনক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে কাম কৰি আছে। আজি দেশৰ এই যে আঁচনি, এই যে চিন্তা, এই যে এজেণ্ডা, এই ইয়াৰ লগত আমিও বড়োলেণ্ডৰ এই জিলা যিখিনি বসবাস কৰি আছে আমিও আগুৱাই যাব লাগিব। সেইকাৰণে আজি জ্ঞান সেৱা মাইনচেলাৰ আঁচনিৰ দ্বাৰা আমাৰ যিমানখিনি চেল্ফ হেল্প গ্ৰুপ আছে এই চেল্ফ হেল্প গ্ৰুপক পৰ্যায়ক্ৰমে আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ। আজি 3,800 চেল্ফ হেল্প গ্ৰুপে 25,000 টকাৰ চেক পাব। ইয়াৰ পিছত ছেকেণ্ড ফেজ যিসকলে কাৰণে তেখেতসকলে পাব। ইয়াৰ পিছত থাৰ্ড ফেজ আকৌ এই যিসকলে পাইছে তেখেতসকলে আকৌ পাব। কিন্তু আপোনালোকে চেক পোৱাৰ পিছত আমাৰ সকলো বিডিঅ'লৈ সকলো মানে বিচিএছচি চেয়াৰমেন বিচিএছচি চেয়াৰমেনলৈ অহা সপ্তাহত গাইডলাইন এটা যাব যে এই চেল্ফ হেল্প গ্ৰুপসকলে এই টকাটো কিমান হয় কিবা কামত ঘটাব লাগিব। মামা মানে অহাই নাহে। পইচাটো 25,000 পইচাটো বহুত ডাঙৰ পইচা নহয়, কিন্তু কেতিয়াবা 500 টকাটো বহুত ডাঙৰ পইচা হয়। আৰু মই জানো মহিলাসকলে কেতিয়াও পইচাটো মিছ ইউজ নকৰে। আমি যে ৰাইজৰ পৰা মানৱ পইচাটো মিছ ইউজ কৰা নাই। পুৰুষবিলাকে পইচা কামালে কিছুমান পইচা ৰাস্তাত বলে যায় বুলি কয় মানুহবিলাকে, কিন্তু মহিলাবিলাক পইচা পালে এই পইচাটো খামুচি ঘৰলৈকে আহি পায়। এইটো বাস্তৱ হয়নে নহয়? কিছুমান পুৰুষবিলাকৰ পইচা ৰাস্তাত ৰৈ যায়। এতিয়া আমাৰ অঞ্চলত এতিয়া সেই পৰিৱেশটো নাই। মহিলাসকলে ইমান কষ্ট কৰি আজি কৰবাত ৰাস্তাত কাম কৰি, ইমান ৰ'দত খেতি পথাৰত কাম কৰি, কাপোৰ ধুই বিভিন্ন কষ্ট কৰি নিজে নিজৰ পৰিয়াল পুহি আছে। ইয়াৰ মাজতো কিছুমান মহিলাসকলে আজি নিজৰ ঘৰ এৰি নিজৰ এৰিয়া এৰি
কণী উৎপাদন কৰিব, কোনে চিলাই মেচিনৰ কাম কৰিব, কোনে এম্ব্ৰইডাৰী কৰিব। এই গোটেই আঁচনি আমাৰ ফেব্ৰুৱাৰী হৈছে 100 জন ল'ৰা ছোৱালী আমি 3 বছৰৰ কাৰণে লৈছো। এই 100 জন ল'ৰা ছোৱালী ব্লকে ব্লকে যাই হিচাপ কৰি ডাটা ওলাই আছে। আৰু সেই ডাটাখিনি ওলোৱাৰ পিছত আমি সেই বাইদেউসকলৰ লগত, সেই মহিলাসকলৰ লগত কোনোবা হেণ্ডলুমৰ কাম কৰিব বিচাৰে তেখেতসকলক আমি সহায় কৰিম, কোনোবা বেলেগ কাম কৰিব বিচাৰিছে সহায় কৰিম। এতিয়া সেই আঁচনিবিলাক আমাৰ ইয়াত চলি আছে। দিনে পরিবার কারণ আমি ঠিক যে যেন 100 জন মানুষ আরামে সেরা স্টাফার যেন ব্রড ব্রড চিওটেন যেন রাসিকো স্টাডি কারণ সে দাও শিগন মাপ শিগন বিঘাত সে নিশ্চলা লাইন নাও ভিটামিন সব ট্রেনিং হয়ে যাবে। আর লাভ পরিজানি মানে পলিসি যে ভারত সরকারের বিভিন্ন স্টেট অনুযায়ী আসলে সেলিব্রেশন করব যেন জমি বড় লাভে আসলে দিলাম না যাতে জমি মানুষ কারণ কামটি পাশে গাউনি আছে অবস্থা হায় मानगोनां रायजोफोर गोलाव सम थांबाय जों सोमावसारबाय उदांस्रिनि थाखाय गोबां थासारिजों जोङो जुजिबोबाय दिनै गोजोन थासारि फैदों। बे थासारियाव जोङो माहारि दानांगोन, बे थासारियाव जों न'खर दानांगोन, बे थासारियाव जोंनि लाइमोनफोरखौ जोङो दानांगोन आरो मोनसे मोजां समाज दानायनि फारसे नोंथांमोना जे बिहोमा होदों आरो बेखौ इसेबां जों बिटिआर सरकारनिफ्राय मदद होनानै गोख्रोंनिफ्राय गोख्रों महरै मावलांनो थाखाय जोङो सानसे खालामदों। इति रखम কবলৈ বিচাৰিছো অকল ইতিয়ে নহয় সেলফ হেল্প গ্ৰুপৰ সকলৰ লগত আমি আৰু কিছুমান বিভিন্ন আঁচনি লৈছো যিবিলাক আছে মেচিন। আজিকালি কিছুমান মেচিন ওলাইছে ওমেন ফ্ৰেণ্ডলি ফাৰ্ম মেচিন বুলি কোৱা হয়, মহিলাসকলে চলাব পাৰে। গছ ৰোৱাৰ কাৰণে সৰু ট্ৰেক্টৰ মহিলাসকলে ইতিমধ্যে আহিছে, এইবিলাকো আমি মহিলাসকলক দিয়াৰ কাৰণে ব্যৱস্থা কৰিছো। চাইণ্টিফিক গড় পালন, ছাগলী পালনৰ কাৰণে এই বছৰ 500 জন মহিলাক প্ৰথম বাৰৰ আমি চাব বিচাৰিছো। ছাগলী পালনৰ কাৰণে এটা বৈজ্ঞানিক পদ্ধতিত ঘৰ সজোৱা হৈছে যিটো নেকি আমি দিয়া হ'ব আৰু ঘৰতে লৈ আপুনি 8 বছৰ ছাগলী পালন কৰিব পাৰিব। ইয়াৰ লগতে কণী উৎপাদন, মুৰ্গী উৎপাদন, মাছৰুম উৎপাদন, এইবিলাক চব আঁচনি লোৱা হৈছে। আৰু ইয়াৰ লগতে ডায়েৰী ফাৰ্ম, কণী হাউচ, এইবিলাক আমি আঁচনিবিলাক আজি লৈছো। ইয়াৰ পিছত সজনা খেতি কৰা আমি ঘূৰ্ণি বজাৰ গ'লে ইমানখিনি মুঠা সজনা খেতি 50 টকা বিচাৰে। এই সজনা খেতি চবেই কৰিব পাৰে নিজৰ ঘৰত। সেইকাৰণে সেলফ হেল্প গ্ৰুপৰ লগত সজনা খেতিৰ কাৰণে আমি কিছুমান আৰ্থিক সাহায্য দিবলৈ বিচাৰিছো। ইয়াৰ লগে লগে মই আপোনালোকক আজি সেলফ হেল্প গ্ৰুপ আপোনালোকে আছে যদি কোনোবা বিচাৰে মহিলাসকলৰ কাৰণেও আপোনালোকে কোম্পানী মানে ওমেন ফাৰ্ম কোম্পানীবিলাক বনাব পাৰে। পিচিএফবিলাক সেইবিলাকক চৰকাৰে বহুত সাহায্য দিয়ে, চৰকাৰে বহুত সহায় কৰে। এই আমাৰ এতিয়া জাতীয় সংগ্ৰামবিলাক আমি বহুত বছৰ কৰি আহিলো। অসম আন্দোলন হ'ল, বড়ো আন্দোলন হ'ল, জনজাতিসকলৰ আন্দোলন হ'ল, বিভিন্ন আন্দোলনৰ পিছত এতিয়া এটা ভাল সময় পাইছো। এই সময়খিনিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে ভাল ভাল আঁচনি দিছে। আমি বিটিআৰ চৰকাৰক আমাৰ কম ফাণ্ড, কম পুঁজি যিখিনি পইচা পাইছো সেইটো যাতে দুটা কম্বল বিলাই দি নষ্ট নকৰে, এই মানে পইচাখিনি আমি ভালকে ব্যৱহাৰ কৰিব বিচাৰিছো। মই আপোনালোকৰ আগত কৈছিলো 1 লাখ পৰিয়ালক 5,000 কৰি আমি অনুদান দিম। অহা 2 বছৰৰ ভিতৰত প্ৰায় 73 পৰিয়াল আমাৰ পঞ্চায়ত বিভাগী কৰি ছাত্ৰ দুখীয়া পৰিয়ালক আমি 5,000 কৰি টকা দি আছো। আমাৰ জ্ঞান সেৱা বিভাগী কৰি 5,000 টকা ছাত্ৰ ছাত্ৰী দি আছো আৰু 1 লাখ পৰিয়ালক আমি 4 বছৰত 5,000 কৰি টকা দিম। এই টকাখিনি কোনোবা কিতাপ কিনিব পাৰিব, এই টকাখিনি কোনোবা কাপোৰ কিনিব পাৰিব। बे थाखाजों माबा हागोन जोङो पन्सायत बिथांखि, माइनाव सोरां बिथांखि, गियान सोरां बिथांखि बेबायदि गोदान गोदान बिथांखिफोरखौ लाबोनानै रायजो राजाफोरखौ जोङो जौगाहोनायनि थाखाय राङारि अनसुंथाइफोरखौ होबाय थानाय जागोन। दा मानगोनां रायजोफोर जों नुयो जोंनि साफ्रोमबो फरायसाफ्रा मोजां सोलोंथाइ मोननांगोन। आंनि बिसारिছো আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ভাল শিক্ষা পাব লাগে আৰু ইয়াৰ কাৰণে আমাৰ বড়োলেণ্ড অঞ্চলৰ স্কুলবিলাক ইমান বছৰ গুৰুত্ব দিয়া নাছিলে। য'ত বৰষুণ পৰে স্কুলবিলাক অৱস্থাবোৰ বেয়া, স্কুল পঢ়ি থাচাই আমি যাব নহয়। এইকাৰণে
পাইবে দেখার বিষয় হলো এই বছরত আমি আশা কৰিছো 2023 চনৰ পিছত বড়োলেণ্ডৰ কাৰণে কোনো ছাত্ৰ ছাত্ৰীয়ে বৰষুণ ভিজি পেলাই স্কুলত ফুটা টিঙৰ তলত বহি ক্লাছ কৰিব লগা নহয় সেইকাৰণে 2023 বছৰত যিমান স্কুল আছে মেৰামতি কৰি ভাল স্কুল আমাৰ ছাত্ৰ ছাত্ৰী দিবলৈ আমি চেষ্টা কৰিছো আজি আমি দেখাবলৈ পাইছো চিৰাং জিলা মেট্ৰিকৰ ৰিজাল্টৰ টপ আহিল বাক্সা জিলা হায়াৰ ছেকেণ্ডাৰী সাইন্সৰ টপ হ'ল সবচেয়ে উচ্চ স্তৰৰ থাকিল আপোনালোকে আপোনালোকৰ কামটো কৰিছে এতিয়া আমাৰ কামটো আমি কৰিব লাগিব সেইকাৰণে ইমান বছৰ আমাৰ 99 শিক্ষকসকলক চাকৰি দিয়া নাছিলে আমাৰ চৰকাৰ অহাৰ পিছত আমি 99 শিক্ষকসকলক চাকৰি দিলোঁ বিটিচিতে সেই সময়ত লেট পাতি হয় তে শিক্ষকবিলাকৰ অসমৰ 30,000 পায় আমাৰ লেট শিক্ষকবিলাকৰ 10,000 12,000 দি গৈছিলে সেই লেট শিক্ষকবিলাকৰ 75% আমি চাকৰি ৰেগুলাৰ কৰিলোঁ আৰু এতিয়া লেট পাতিছোঁ আমি এই লেট পাতিছোঁ অহা কেইমাহৰ ভিতৰত আমি সকলোকে এপইণ্টমেণ্ট দিবলৈ আমি ব্যৱস্থা কৰি আছোঁ সেইকাৰণে ৰাইজ আজি সময়ত মই এইটোকে ক'ব বিচাৰিছোঁ যে বড়োলেণ্ডৰ ছাত্ৰ ছাত্ৰীয়ে IAS IPS হোৱাৰ সপোন দেখে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখে 70 বছৰৰ যিটো বিপিএল চৰকাৰে কৰিব পাৰিলেহেঁতেন কিন্তু নকৰিলে আমাৰ চৰকাৰ অহাৰ পিছত আমি ছুপাৰ ফিফটি কৰিলোঁ যেন ছুপাৰ ফিফটি কামাই ইঞ্জিনিয়াৰিঙৰ কাৰণে 50 জন ল'ৰা ছোৱালী বিচাৰিছিলোঁ যোৱা বছৰ মাত্ৰ 34 জন আহিল এই 34 জন ভিতৰত 32 জনে এতিয়া ইয়াৰ ভিতৰত কিছুমানে ইণ্ডিয়া টপ IIT বিলাকত এডমিশ্যন পালে আমি কোচিং দিছোঁ ফ্ৰী কোচিং গৰীব ল'ৰা ছোৱালী যোনে সপোন দেখিব নোৱাৰে যাই সামনে আয়া আন IIT অপৰাগন da bihamni অপৰাগন কৰি বি পয়সা পেলে লাভ নাই খামজি নাই পয়সা লাগে IIT অপৰাগন খামেন NIT অপৰাগন খামেন ইঞ্জিনিয়ারিং কলেজ অপৰাগন খামেন বিকট দিলে জমি সরকার পেলে জলাই জলা অপৰাগন খাওয়া মানে একে এই বছর আমি 50 জন ল'ৰা ছোৱালী ইতিমধ্যে কোকৰাঝাৰত আমি মিড ইঞ্জিনিয়াৰৰ কাৰণে কোচিং আৰম্ভ কৰিছোঁ দুখীয়া ল'ৰা ছোৱালী 50 জন ল'ৰা ছোৱালী আমি গুৱাহাটী মেডিকেলৰ কাৰণে ডক্টৰ বনাবৰ কাৰণে কোচিং আৰম্ভ কৰিছোঁ 50 জন ল'ৰা ছোৱালী আমি দিল্লী পঠাম অহা 1 তাৰিখে যাব IAS IPS হোৱাৰ কাৰণে 50 জন ল'ৰা ছোৱালী আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী গুৱাহাটীলৈ যাব কোচিং কৰিবলৈ ACS অফিচত হোৱাৰ কাৰণে এইটো আমাৰ চৰকাৰ অহাৰ পিছত আমি আৰম্ভ কৰিছোঁ ইয়াৰ লগে লগে বেলেগ আঁচনি বিলাক কৰিছোঁ প্ৰতিখন স্কুলৰ শিক্ষকসকলক ট্ৰেইনিং দিব বিচাৰিছোঁ স্কুল এডুকেশ্যন প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ কাউন্সিলিং প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ এই সকলো প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ এগ্ৰিকালচাৰ ক্ষেত্ৰত বহুত ডাঙৰ ৰেভলিউশ্যন হৈ আছে আজি আমাৰ মাকৈ খেতি ইয়াত মাছৰুম খেতি ইয়াত আমাৰ ষ্ট্ৰবেৰী খেতি ড্ৰেগন ফ্ৰুটৰ খেতি মালটা খেতি বিভিন্ন নতুন নতুন খেতি কৰি কেনেকৈ আগুৱাই যাব পাৰে সয়াবিনৰ খেতি আৰম্ভ হৈছে আমাৰ তাত চব খেতিবিলাক আমি আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াৰ লগে লগে আমাৰ তাত আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে 40টা সমষ্টি 40টা হেণ্ডলুম ক্লাষ্টাৰ বনোৱা হ'ল 40টা হেণ্ডলুম ক্লাষ্টাৰ এটা ক্লাষ্টাৰত 300 জন মানুহ আছে 300 জন আমাৰ বাইদেউসকল আছে মহিলাসকল আছে আৰু এতিয়া এই হেণ্ডলুম মিছনটো ছাকচেছ কৰিবলৈ মই ইতিমধ্যে হেণ্ডলুম নিয়ম ধনঞ্জয় চৌধুৰী ডাঙৰীয়া কামাই ইতিমধ্যে কৈ আছে কাম কৰি আছে কাৰণ আমাৰ হেণ্ডলুম মিনিষ্টাৰ ইউজি ব্ৰহ্ম বড়োলেণ্ড অঞ্চলৰ পৰাই আছে তেনেকুৱা আঁচনিবিলাক আমি হাতত লৈছোঁ আজি বড়োলেণ্ড অঞ্চলত 40টা সমষ্টিত মিটিং কৰিবলৈ জাগা নাই পাব্লিক মিটিং কৰিবলৈ সেইকাৰণে 40টা সমষ্টিত এই বছৰে 40টা অডিটৰিয়াম সুজিত নাৰ্জাৰী নামৰ 500ৰ পৰা 700 মানুহ বহিব পৰা 40টা অডিটৰিয়াম বনোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হ'ল ৰাইজে 40টা অডিটৰিয়াম পাব CLF বিলাক নকৰিলে পৃথিৱীত আমাৰ CLF বিলাক বহিবলৈ জাগা নাই CLF পৰা CLF জাগা দিয়া এইকাৰণে বিটিচি 84টা CLF আছে 84টা CLF 84টা অফিচ নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত ল'লোঁ চব CLF ঘৰ পাই যাব
সমষ্টিত মিটিং কৰিবলৈ জাগা নাই, পাব্লিক মিটিং কৰিবলৈ। সেইকাৰণে 40টা সমষ্টিত এই বছৰে 40টা অডিটৰিয়াম সুজিত নাৰ্জাৰী নামৰ 500ৰ পৰা 700 মানুহ বহিব পৰা 40টা অডিটৰিয়াম বনোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হ'ল। ৰাইজে 40টা অডিটৰিয়াম পাব। CLA বিলাক নগ'লে মিটিঙত আমাৰ CLA বিলাক বহিবলৈ জাগা নাই। CLA পৰা CLA জাগা দিয়া। এইকাৰণে BTC 84টা CLA আছে। 84টা CLA ৰ 84টা অফিচ নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত ল'লো। চব CLA ঘৰ পাই যাব অহা এক বছৰত। CLA বহি মিটিং কৰিব লাগিব। CLA প্ৰেচিডেণ্টে মিটিং কৰাৰ আগত আৰু আমি এই বছৰৰ এইটোৱে ঠিক কৰিলোঁ। আমাৰ পঢ়াৰ কাৰণে আগত পুথিভঁৰাল আছিল, লাইব্ৰেৰী আছিল আমি আজিকালি নপঢ়া হৈ গ'ল। ল'ৰা ছোৱালী বহুতে ভাল ভাল কেৰিয়াৰ ল'ব বিচাৰে, কিন্তু পঢ়াৰ কাৰণে সুযোগ নাই। কিছুমানে খেল ধেমালিও নহয়, ইফালে পঢ়াৰ কাৰণে ব্যৱস্থা নাই। গধূলি গধূলি হয়তো মোবাইল টিপি থাকে, নহ'লে কিবা এটা দুটা জেগাত ড্ৰাগছ খোৱা আৰম্ভ হৈছে। মই আই মাতৃসকলক বাইদেউসকলক অনুৰোধ কৰিম, নতুন খাবলৈ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা বছৰৰ পৰা ড্ৰাগছৰ ওপৰত এটা ডাঙৰ এটা অপাৰেশ্যন আৰম্ভ কৰিছে। কাৰণ আমাক পংগু সমাজ নালাগে, পংগু যুৱ সমাজ নালাগে, আমাক ভাল সমাজ লাগে। সেইকাৰণে বিদ্যা অঞ্চলতো মই আই মাতৃসকলক অনুৰোধ কৰিছোঁ যে এই ড্ৰাগছৰ ওপৰত যিটো আমাৰ অপাৰেশ্যন চলি আছে, ইয়াত আপোনালোকে যোগদান কৰিব লাগিব। এজন ল'ৰা খুব সুন্দৰকৈ মা দেউতাকে ডাঙৰ দীঘল কৰে, ডাঙৰ হৈ পেলাই যদি বিয়া হৈ যায়, নিজৰ ঘৰখনৰ লগতে সমাজখনৰ নষ্ট কৰে। সেইকাৰণে ড্ৰাগছটো আমি বগলাই অঞ্চলত যাতে কোনো কাৰণত ড্ৰাগছ কৰিব নোৱাৰে, ইয়াৰ কাৰণে চবে সজাগ হ'ব লাগিব। মই আপোনালোকক অনুৰোধ কৰিছোঁ। সেইকাৰণে এতিয়া আমি 420টা BCC এই বছৰে 420টা লাইব্ৰেৰী বনাবলৈ গৈ আছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলত প্ৰত্যেকটো BCC এখন এখন লাইব্ৰেৰী হ'ব, য'ত আমাৰ ল'ৰা ছোৱালী আহি গধূলি পঢ়িব পাৰিব, কিতাপ লৈ যাব পাৰিব, ভালকৈ ষ্টাডি কৰিব পাৰিব। আপোনালোকে জানে যে আমাৰ ডিজিটেলৰ যুগ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়া বুলি ঘোষণা কৰিছে। আজি গাঁৱে ভূঞে চবৰে হাতত মোবাইল আছে, কিন্তু মোবাইলটো কি ব্যৱহাৰ হয় বহুতে নাজানে। ডিজিটেল যুগৰ কাৰণে ডিজিটাইজেশ্যনটো কি বহুতে নাজানে। সেইকাৰণে আমি এই বছৰ 1030 আমাৰ কাৰণে আমি 420 জন ছোৱালী এপইণ্টমেণ্ট দিব বিচাৰিছোঁ। ইহঁতে গাঁৱে গাঁৱে যাই পেলাই আমাৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী বিভিন্ন লগত লগ লাগি গাঁৱৰ আই মাতৃ মহিলাসকলক যাতে ডিজিটেল শিকাব পাৰে। ইয়াৰ কাৰণে অহা 7 অক্টোবৰত আমি 420 জন আমাৰ ছোৱালী, গ্ৰেজুৱেট ছোৱালীবিলাকক আমি এপইণ্টমেণ্ট দিম, যাতে গাঁৱে গাঁৱে যাই শিকাব পাৰে। আজি বড়োলেণ্ড চৰকাৰখন আগৰ চৰকাৰ নাই। আমাৰ বিৰোধীবিলাকে কয় কি পৰিৱৰ্তন হ'ল, ৰাস্তাৰ ফটো দি পেলাই কয়। আজি ৰাস্তা তেখেতসকলে 70 বছৰত যদি ৰাস্তা ভাল কৰিলেহেঁতেন, বেয়া ৰাস্তা থাকিব নালাগিছিল। আমাৰ চৰকাৰ আঢ়ৈ বছৰৰ ৰাস্তা ভাঙি নেকি? মেডিকেল যদি কামত চব বনালে হয়, ডক্টৰ আনিলে আজি অসুবিধা থাকিব নালাগিছিল। সেইকাৰণে আমাৰ সময়ত ইতিমধ্যে আমি
বিজ্ঞান শিক্ষকবিলাকক আমি ট্ৰেইনিং কৰিবলৈ বেংগলৰলৈ পঠাইছোঁ। বিজ্ঞান শিক্ষক অহা 2 মাহৰ ভিতৰত আমাৰ 20টা মোবাইল ভেন আহিব, য'ত ডক্টৰ থাকিব, চব থাকিব। এই গাড়ীবিলাকে গাঁৱৰ ট্ৰিটমেণ্ট কৰিব। মানে 20টা মোবাইল ভেন আহি আছে আমাৰ গাঁৱৰ পৰা ৰাইজে চেকআপ কৰিব পাৰে। যোৱা বানপানীৰ সময়ত আমি হেল্পলাইন নাম্বাৰ দিছোঁ। হেল্পলাইন নাম্বাৰত ৰাইজে ফোন কৰিছে, আমাৰ গাঁৱত সাহায্য অহা নাই, আমাৰ গাঁৱত মুখ অহা নাই। যেতিয়া আমাৰ অফিচত গৈছে লগে লগে আমাৰ অফিচাৰসকল আমি মিলি ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি বিচাৰিছোঁ অহা 2 অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে আমি আৰু এটা হেল্পলাইন প্ৰচাৰ কৰিম, যাতে বড়োলেণ্ড অঞ্চলৰ ৰাইজে যি অসুবিধা হয় লগে লগে এই হেল্পলাইন নাম্বাৰত ফোন কৰিব পাৰে আৰু নিজৰ কাৰণে কি সমস্যা আছে সেইটো কৰিব পাৰে। যিকোনো সমস্যা হ'ব পাৰে, আমি ৰাইজক সহায় কৰিবৰ কাৰণে ৰাজি আছোঁ। दा बेनिखायनो बयनिसिमबो मानोना रायजो प्रसाद होबाय मोजाङै बयबो खामानि माव, गावबा गावनि ओनसोलखौ मोजाङै लाखि आरो मद भां বিভিন্ন বেয়া পৰিস্থিতিৰ আমি ওলাই আহিব লাগিব। আজি অসমখন আগুৱাই যাব, আমাৰ দৃষ্টিখিনি পিছুৱাই থাকিলে নহ'ব, আমিও আগুৱাই যাব লাগিব। আৰু আগুৱাই যাব লাগিলে সবচে বেছি ডাঙৰ গুৰুৰ দায়িত্ব লোৱা হ'ব আমাৰ আইমাতৃসকল, মহিলাসকল। ঘৰখন চোৱাৰ লগতে ঘৰত কি হৈছে কি হোৱা নাই ইয়াৰ লগতে ল'ৰা ছোৱালীৰ লগতে গোটেই সমাজৰ দায়িত্ব লৈ আছে আমাৰ আইমাতৃসকলে। সেইকাৰণে আপোনালোকে আগুৱাই যাওক, আপোনালোকে আগবাঢ়ক, সমাজখনৰ নেতৃত্ব লওক। অৰ্থনৈতিকভাৱে আপোনালোকে যিমান কষ্ট কৰিছে আমি সদায় সহায় কৰি যাম, আপোনালোকে আগবাঢ়ি যাওক। মই এইখিনি কথাকে ক'লো আৰু আজি গ্ৰুপটো বহুত পচন্দ কৰোঁ। বহুতে কষ্ট পাব, শিশুসকলক ভালকে ৰাখে আৰু আপোনালোকে নিজৰ নিজৰ চেল্ফ হেল্প যিসকলৰ আজি আহিছে সকলো চেকবিলাক লৈ যাব। আৰু কোনোবা যদি আজি লিষ্টত অহাও নাই, ইয়াৰ কোনো চিন্তা কৰিব লগা নাই। 3-4 চেক আৰু পাব, সেইটো নিজৰ ডিচি কৰি পাব। নেক্সট ফেজটো আমি নেক্সট মাতি দিয়াৰ পিছত আৰু এটা গুচি যাব। সকলোৰে ধন্যবাদ জনালোঁ আৰু বৈনিশ্চিত যোজনাকে যাচি নামে আমি তাৰপিছতে আছে আইনা এছএজি ঘোঁৰাচৰা ভিচিডিচি জংঘল সমষ্টিৰ পৰা। আইনা এছএজি ভিচিডিচি ঘোঁৰাচৰা জংঘল সমষ্টি। তাৰপিছতে আছে মক্কা মাদিনা এছএজি বাবুপুৰ ভিচিডিচি গুমা সমষ্টি।